যোৱাকালি আমি দেখিবলৈ পালোঁ গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ লগতে MCLA ঘনশ্যাম দাসে GSP গণসুৰক্ষা প্ৰাৰ্থী হিচাপত য'ত চিডলি সমষ্টিত কোনো গণসুৰক্ষা পাৰ্টীৰ কোনো প্ৰাৰ্থী ইয়াত নাছিল। আমাৰ অবৰো সুৰক্ষাৰ ফালৰ পৰা কাকো সমৰ্থন তাতে কৰা হোৱা নাই। যিটো উপ নিৰ্বাচন হ'ব গৈ আছে তাত আমাৰ কোনো বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা নাছিল। উল্লেখযোগ্য যে যি সময়ত মানুহৰ সমস্যাখিনি জাতি মাটিৰ সমস্যাখিনি আমাৰ সকলোৱে একত্ৰিতভাৱে আগবঢ়াৰ চেষ্টা। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক আজি এই হঠাৎ ইয়াত নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনিচ্ছাকৃতভাৱে হ'লেও আজি সাংবাদিক মেলত দ্বাৰা দুটামান কথা স্পষ্ট কৰিব ৰাইজৰ কাৰণে স্পষ্ট কৰিব ওলাইছোঁ। যোৱাকালি আমি দেখিবলৈ পালোঁ গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ লগতে MCLA ঘনশ্যাম দাসে GSP গণসুৰক্ষা প্ৰাৰ্থী হিচাপত য'ত চিডলি সমষ্টিত কোনো গণসুৰক্ষা পাৰ্টীৰ কোনো প্ৰাৰ্থী ইয়াত নাছিল। আমাৰ অবৰো সুৰক্ষাৰ ফালৰ পৰা কাকো সমৰ্থন তাতে কৰা হোৱা নাই। যিটো উপ নিৰ্বাচন হ'ব গৈ আছে তাত আমাৰ কোনো বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা নাছিল। উল্লেখযোগ্য যে যি সময়ত মানুহৰ সমস্যাখিনি জাতি মাটিৰ সমস্যাখিনি আমাৰ সকলোৱে একত্ৰিতভাৱে আগবঢ়াৰ চেষ্টা এটা প্ৰয়াস আৰম্ভ কৰিছিল। তেনেস্থলত প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ মুখৰ বক্তব্য কালি এনেকুৱা যে চিডলি সমষ্টিত BPFৰ প্ৰাৰ্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। এইখিনি শুনিয়ে আমি আচলতে মৰ্মাহত হৈছোঁ। কাৰণ এনেকুৱা কথা আপোনালোকে জানেই MP নৱকুমাৰ শৰণীয়া জানিব লাগে যে 2011 চনৰ অৱৰোহৰ জন্ম কিন্তু এই BPFৰ কাৰণে হৈছিল। 2003 চনৰ 17 বছৰীয়া এই অৰাজকতাৰ সৃষ্টিৰ মূলক হাগ্ৰা মহিলাৰ BPFৰ কাৰণে কিন্তু 2011 চনত অৱৰোহ জন্ম হৈছিলে। আৰু 2014 চনত এই হাগ্ৰা মহিলা BPF চৰকাৰৰ সম্পূৰ্ণ কূটনীতিক নস্যাৎ কৰাৰ কাৰণে কিন্তু BTCৰ 22 লক্ষ ৰাইজে সেই সময়ত 2014 চনত MP নৱকুমাৰ শৰণীয়াক সাংসদ বনাই এই BTCৰ তছনছ কৰাৰ কাৰণে আমাৰ জাতীয় স্বাৰ্থ সুৰক্ষিত ৰখাৰ স্বাৰ্থত কিন্তু হাগ্ৰা মহিলাৰে পৰাস্ত কৰাৰ স্বাৰ্থত আমি কিন্তু একত্ৰিত হৈছোঁ। আজি সেইজন MP নৱকুমাৰ শৰণীয়াই খুব লজ্জিতভাৱে এনেকুৱা অনুভৱ হৈছে যে তেওঁ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কৰাৰ কাৰণে সেইসকল মানুহক সমৰ্থন কৰিব গৈছে যিসকল সমৰ্থনৰ কাৰণে এসময়ত অবৰো সুৰক্ষা সমিতিয়ে এই BPFৰ কাৰণে কিন্তু BTCত এটা অবৰো নাম ল'বৰ কাৰণে বাধ্য হৈছিল। মই সাংসদ নৱকুমাৰ শৰণীয়াক ক'ব খোজোঁ যে বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা আদিকে কৰি এইসকল মানুহক কিন্তু তেওঁলোকৰ গুপ্তাংগ কাটিও কিন্তু হত্যা কৰা হৈছিল। কাৰ দিনত? হাগ্ৰা মহিলাই BPF চৰকাৰৰ দিনত। যিসকল ব্যক্তিৰ শাসনভাৰৰ সময়ত য'ত আমাৰ বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা ব্যক্তিৰ গুপ্তাংগ পৰ্যন্ত কাটি কেনে হত্যা কৰা চৰকাৰখনক আপুনি কিহৰ স্বাৰ্থত এনেকুৱা পৰ্যায় ইয়াত আহি পৰিল যে আপুনি এই BPFক সমৰ্থন দি আপুনি চিডলি উপ নিৰ্বাচনত ওপৰতে ভাই কিনে কিহৰ লেনদেন কৰিব খুজিছে আপুনি? আপোনাৰ মানৱীয় ধৰ্ম নাই নি আকৌ? আজি 7 দিন মাত্ৰ হোৱা নাই, আজি 7 দিন বা 10 দিন মাত্ৰ হোৱা নাই আপোনালোকে সেই চৰাইমাৰীত আপোনাৰ বিদ্যুৎ কলিতাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰিছিলে। আজি আপোনালোকক মই প্ৰশ্ন কৰোঁ গণসুৰক্ষা প্ৰাৰ্থীসকল তেখেতসকলক কিহৰ স্বাৰ্থত যি বিদ্যুৎ কলিতাক তেওঁৰ গুপ্তাংগৰ পৰা আদি অংগকৈ বিভিন্ন অংগ কাটি কাটি পিচ কৰি থৈ সেই BPF চৰকাৰৰ দিনত হাগ্ৰা মহিলা নেতৃত্বত তেওঁলোকে কালতেতো এইটো হত্যাকাণ্ড কৰা হৈছিল। যি চৰকাৰৰ দিনত অৱৰোহ জন্ম হৈছিলে, যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে ৰাজনৈতিক সংগ্ৰামত আহি পৰিছিলোঁ, সেইসকল ব্যক্তি পুনৰবাৰ আপুনি কিহৰ স্বাৰ্থত সমৰ্থন কৰিব গৈ আছে? আমি তিৰস্কাৰ কৰিছোঁ আপোনাক। কাৰণ কিয়? অৰাজনৈতিকভাৱে আমি সংগ্ৰামখন আগুৱাই নিয়াৰ স্বাৰ্থত আৰু BPFৰ 17 বছৰীয়া কাৰ্যকালৰ অন্ত পেলাই কৰাৰ স্বাৰ্থতে কিন্তু এটা সময়ত 2020 চনত সাংসদ নৱকুমাৰ শৰণীয়াই কিন্তু নিজৰ চুলিও ঘূৰাই দিছিল। কিয়? যে 17 বছৰ শাসনকালত হাগ্ৰা মহিলাৰে আমাৰ মাটি গাড়ী লৈ গৈছিল, আমাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থান বন্ধ কৰি দিছিল, আমাৰ ভাষাটো অসুৰক্ষিত হোৱাৰ স্বাৰ্থত আপুনি এইটো বৃহত্তৰ অব ৰাইজৰ স্বাৰ্থক লগত লৈ কেনে চুলি পৰ্যন্ত ঘূৰাই কেনে BTCৰ পৰা হাগ্ৰা মহিলা উৎখাত কৰাৰ কথা প্ৰতিচ্ছবি আজিও আপোনালোকৰ মোবাইলে পোৱা যাব। আজি এনেকুৱা কি কাম হাগ্ৰা মহিলাৰ BPF চৰকাৰে কৰিলে য'ত আপোনাৰ নিজস্ব কেন্দ্ৰত নোহোৱাৰ বিনিময়তো আপুনি তেওঁলোকক সমৰ্থন দিব গৈ আছে? হাজাৰবাৰ চিন্তা কৰিব। কাৰণ আমি স্পষ্ট কৰিব খোজোঁ ৰাইজক,
এই BPFৰ কাৰণে কিন্তু অবৰৰ জন্ম ইয়াত হৈছিল ইয়াতে যদি হাগ্ৰা মহিলা নেতৃত্ব চৰকাৰখনে বা তেওঁলোকৰ প্ৰাৰ্থী যে আমাৰ কাৰণে সুৰক্ষিত হৈ 17 বছৰে হাগ্ৰা মহিলাৰীয়ে আমাৰ ভূমিৰ সমস্যা সমাধান কৰিলে নেকি 2016 চনত হাগ্ৰা মহিলা নেতৃত্বতেতো চৰকাৰীভাৱে নটিফিকেশ্যন জাৰি হৈছিল যে আমাৰ মাটি ৰেজিষ্টাৰ বন্ধ কৰি দিছিল আপোনালোকৰ মনত আছেনে নাই এইখিনি কথা আৰু 17 বছৰৰ পিছত এনেকুৱা কি দিন আহি পৰিলে যে BPFৰ ছত্ৰছায়াত থাকিলেহে MP নৱকুমাৰ শৰণীয়া GSP দলৰ উত্থান হ'ব এটা স্পষ্ট কৰি দিছোঁ আপোনালোকক যে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে 17 বছৰীয়া এই কুশাসনৰ এই দাবীদাৰ প্ৰাৰ্থী সমৰ্থন কৰাৰ ক্ষেত্ৰত অবৰো সুৰক্ষা সমিতিয়ে বহুত ধৰণৰ ক'ব লগা আৰু আছে কিয় কাৰণ আপোনালোকে GSPক অবৰৰ এটা পইচাৰ সিপিঠি বুলি কয় সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক স্পষ্ট কৰিব খোজোঁ 2017 চনৰ 1 আগষ্টত কোকৰাঝাৰৰ মজিয়াত লাফিকুল ইছলামৰ নিচিনা ব্যক্তিক কিন্তু হাগ্ৰা মহিলাই নেতৃত্ব চৰকাৰৰ দিনতে কিন্তু হত্যা কৰা হৈছিলে যদি হয় BPF চৰকাৰৰ যদি থকা দিনতে যদি আমাৰ সমস্যাবিলাক যদি সমাধান হ'লেহেঁতেন আমাৰ ক'ব লগা নাছিলে আজি BTCত এই যি অবৰো আমি যে অবৰো বুলি কওঁ বড়ো বুলি কওঁ এই সংঘাতৰ আৰম্ভণি কৰা মানুহজন হৈছে হাগ্ৰা মহিলাৰ BTC এক্ট লাফিকুল ইছলামৰ হত্যাকাৰী আজি জেলত সোমালে নেকি আপোনাকে কৈছোঁ যেতিয়া 17 আগষ্ট যেতিয়া আপোনাৰ 2017 চনৰ 1 আগষ্ট কোকৰাঝাৰত এই ভোটগাঁও তাতে যি ফিল্ডত আপুনি মই একেলগে আছিলোঁ মনত পৰেনে আপোনাৰ কেনেকৈ পুলিচে মানুহক খেদি মানে বিভিন্ন খেলিমেলি কৰিছিল য'ত আপুনি মই সোমাব পৰা নাছিলোঁ মনত পেলাওক সেইদিনাখনৰ কথাটো সেয়া কিন্তু হাগ্ৰা মহিলাৰ নেতৃত্বত থকা BPF চৰকাৰ দিনতে হৈছে ইয়াতে আমি কাৰোবাক সমৰ্থন কৰাৰ কাৰণে কথাটো ক'ব খোজা নাই কাৰণ BTCৰ 22 লাখ অনাবৰক ৰিপ্ৰেজেণ্ট কৰা গণসুৰক্ষা পাৰ্টীয়ে যেতিয়ালৈকে অবৰো সুৰক্ষা সমিতিৰ এইটো পইচাৰ ইপিঠি বুলি ক'ব যেতিয়ালৈকে BTCত বসবাস কৰা 22 লক্ষ অনাবৰ ৰাইজৰ বিপৰীতকামী সিদ্ধান্তৰ প্ৰতি আপোনালোকে অগ্ৰসৰ হ'ব তেতিয়া অন্ততঃ আপোনাক যিকোনো প্ৰশ্ন কৰাৰ অধিকাৰ কিন্তু আমাৰ আছে সেয়েহে চিডলি উপ নিৰ্বাচনত প্ৰত্যেকজন অনাবৰ এটা স্পষ্ট কথা সাৱধান কৰি দিছোঁ যে MP নৱকুমাৰ শৰণীয়া আৰু BPF চৰকাৰৰ বা BPFৰ প্ৰাৰ্থীক জয় কৰি কৰা যি ষড়যন্ত্ৰমূলক এই বক্তব্যৰ পৰা আপোনালোকে দূৰত থাকক আপোনালোকৰ নিজৰ মস্তিষ্ক আছে নিজৰ চিন্তাধাৰা আপোনালোকে আছে আপোনালোকক মই সাৱধান কৰি দিছোঁ এই ৰাজনৈতিক স্বাৰ্থ বা পৰিহাৰ কৰি আপোনালোকে বিবেকবোধ প্ৰদান কৰি আপোনাৰ সমষ্টিৰ ডেভেলপমেণ্ট চিন্তা কৰে কি চিন্তা কৰে আপোনালোকে নিশ্চিতভাৱে কৰে কাৰণ এয়া BPF আৰু হ'ল গণসুৰক্ষা পাৰ্টীক লৈকে যি এটা আলোচনা চক্ৰ কৰিছে এয়াই কিন্তু আগন্তুক BTC নিৰ্বাচনৰ ক্ষেত্ৰত কিন্তু সাংঘাতিক এটা লক্ষণীয় কথাটো হ'ল শেষত এটাই আহ্বান যে BTCত একমাত্ৰ BPF চৰকাৰৰ কাৰণে হাগ্ৰা মহিলাৰ কাৰণে কিন্তু আমাৰ ইয়াত অবৰৰ জন্ম হৈছিল আৰু অবৰৰ জন্মৰ ঔৰসতে কিন্তু MP নৱকুমাৰ শৰণীয়াৰ জন্ম হৈছিল সেই MP নৱকুমাৰ শৰণ স্পষ্ট কৰি দিছোঁ যদিহে অনাগত দিনত যদি 2025 চনৰ নিৰ্বাচনত অৰাজনৈতিকভাৱে যদি অবৰৰ সুৰক্ষা বিভিন্ন পৰিয়ালৰ লগত আপোনালোকে যদি একত্ৰিত কাম কৰিব খোজে অন্ততঃ BTCত বসবাস কৰা এই হাগ্ৰা মহিলাৰীৰ 17 বছৰ শাসনকালৰ পুনৰ ইয়াত আকৌ পুনৰ বা কোনোবা MLA কোনোবা MCLA বা কোনোবা MPক আনি কেনে সেই পুনৰ আসনখন আমি দিব নাযাওঁ আমি কোৱা নাই প্ৰমোদ বৰডাঙৰে বহুত ভাল বুলি ক'ব খোজে কিন্তু আমি 17 বছৰ BPFৰ কিন্তু এই গোটেই ছিষ্টেমটো দেখা পাইছোঁ কাৰণ কাক বুলি বা ককা সকলোৱে দায় চুলি পকা কাৰণ 17 বছৰে এই মাটিৰ সমস্যা আজিৰ সমস্যা সৃষ্টি কৰা মেইন নায়কজনে হৈছে হাগ্ৰা মহিলাৰী BPF চৰকাৰ গতিকে ৰাইজ আপোনালোকৰ বহুমূলীয়া ভোটটো বিবেকবোধ হিচাপত আপোনালোকে ভোটদান কৰি আপোনালোকৰ সমষ্টিৰ কি উন্নয়ন কি চিন্তা আপোনালোকে কৰে কাৰণ আপোনালোকৰ ভোট এই নিৰ্ণয় কৰাৰ অধিকাৰ MP নৱকুমাৰ শৰণীয়াৰ গণসুৰক্ষা পাৰ্টী কাৰণ BTCৰ 22 লাখ অনাবৰ ৰাইজ MP নৱকুমাৰ